এভৰিৱান গুড মৰ্নিং আৰু আজি ৰাতিপুৱা ভাগত খাবলৈ লৈছোঁ মেগী আৰু এতিয়া যেহেতু 9টা বাজিলে সেইটো কাৰণে ভাবিছোঁ আজি একেবাৰে সিম্পল ব্ৰেকফাষ্ট কৰিম। এয়া মেগী মই বইল কৰি লৈছোঁ দেই ধুনীয়াকৈ। তাৰপিছতে আজি অকণমান ইউনিক ষ্টাইলত খাম। ইয়াত কি লৈছোঁ দেখিছেনে? এয়া হৈছে কেঁচা পিঁয়াজ কাটি লৈছোঁ, এইপিনে ডাৰ্ক চয়া চচ লৈছোঁ 2 চামুচ আৰু এয়া হৈছে ৰিফাইন তেল। ধৰিব পাৰিছেনে বাৰু? কাৰণ যিহেতু ডিছখন ৰেড কালাৰৰ ভালকৈ চিনাই মানে নাপায়, তথাপিতো কৈছোঁ। এয়া 2 চামুচ লৈছোঁ মই ৰিফাইন তেল, অকণমান চেনি আৰু ইয়াত মই লৈছোঁ মেগী মেজিক মছলা। তো এই গোটেইখিনিত মই এতিয়া দি দিম বইল কৰি লোৱা মেগীখিনি। এনেধৰণে দিওঁ ৰ'ব। এয়া বইল কৰি লোৱা মেগীখিনি এনেধৰণে দি দিম। গোটেইখিনি ঢালি দিলোঁ। এতিয়া তাৰপিছত আৰু বিশেষ একো নাই, বাছ মিক্স কৰক আৰু একেবাৰে গৰমে গৰমে খাই দিয়ক। আৰু আপোনালোকে যদি আপোনালোকৰ ওচৰত আছে অকণমান ধনিয়া পাত দিব পাৰে। মই জানো যে আপোনালোকে নেক্সট টাইম এইটো ষ্টাইলতে খাব, কাৰণ বহুত টেষ্টি হয় খাবলৈ আৰু একদম চিম্পল। তো এয়া চাওক, ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। ভালদৰে চয়া চচখিনিও মিক্স কৰিম। আৰু আপোনালোকে আজি ব্ৰেকফাষ্টত কি খাই জনাবচোন। এইপিনে আকৌ মোৰ মানুহজনে বনাই আছে এগ টোষ্ট। ৰ'ব এইটো দেখাই দিছোঁ আপোনালোকক। এইপিনে এগ পোষ্ট হৈ আছে আমাৰ ফ্ৰাই পেনখনত, মানে তাৰকা পেনখনত বনাইছে দেই, কাৰণ এইখনত মানে কণীটোৰ চাইজৰ লগত পূৰা মিলি যায়। আৰু এইপিনে ৰঙা চাহ। এয়াই হৈছে আজি আমাৰ ৰাতিপুৱাৰ ব্ৰেকফাষ্ট। তেন্তে এতিয়া ধুনীয়াকৈ আমি খাম দেই। এয়া আমাৰ একেবাৰে গৰম গৰম ব্ৰেকফাষ্ট ৰেডি, মেগী আৰু এগ টোষ্ট। কোনে কোনে খাব আহি যাব দেই।